মোৰতো মোবাইল ফোন আছে কিন্তু মোৰতো ফেচবুক নাই আৰে আপুনি আমাৰ কলেজৰ ছাৰ আপোনাৰ ফেচবুক ছাৰ নহয় মই বিয়াৰ ক'লে আপুনি ফেচবুক চিনি নাপায় আপোনাৰ ফেচবুক নাই আচৰিত দেই আচ্ছা তোৰ আছে নেকি আছেতো কেণ্টিনো চলাই আছো মানে ফেচবুক আচ্ছা আচ্ছা কচোন ক'ত চুইচ পকালে কি হ'ব মোক বুজাই দিছিল মোৰ সময় নাই দেই ভিতৰত কাষ্টমাৰ আছে তোমালোকে ছাৰক বুজাই দিয়া না আমাৰ ছাৰকো ফেচবুক একাউণ্ট খুলি দিয়া না আপুনি ফেচবুকৰ বিষয়ে সঁচাকৈ একো নাজানে ছাৰ বুলি কৈনো কিয় লাজ দিয়া আহে মই ছাৰ নহয় নহয় মই বিয়াৰ মোৰ নাম মাধৱ ফৌকাৰ আমাৰ সৌকাৰ আছে ফেচবুক চালু হৈ গ'ল এতিয়া শুনক ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিলে প্ৰথমতে এই প্ৰফাইলটো চাই ল'ব তেখেতৰ বন্ধুত্ব আপুনি গ্ৰহণ কৰিব নে নকৰে আগতে সেইটো ঠিক কৰি ল'ব যদি ভাবে যে তেখেতৰ বন্ধুত্ব আপুনি গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে একচেপ্ট কৰি দিলেই হ'ল তাৰমানে এইবাৰ আমাৰ সৌকাৰ আছে বিয়াখন হ'ব যেন পাইছো দেই কেনেকৈ হ'ব বিয়া কেনেকৈ যদি আপোনাক কোনোবা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ায় আৰু যদি সেইজনী ছোৱালী হয় আৰু ছোৱালীজনী যদি আপোনাৰ ভাল লাগে তেতিয়াহ'লে আপুনি আপোনাৰ মনৰ কথাবোৰ মেছেজ কৰি দিয়ক আৰু যদি সিফালৰ পৰা আপোনাৰ মেছেজৰ জবাব আহে মানে যদি তেওঁৰো আপোনাক ভাল লাগে তেতিয়াহ'লে আপোনালোকৰ বন্ধুত্ব প্ৰেমলৈ সলনি হৈ যাব আৰু তাৰ পাছতে বিয়া কোনোবা দেখিলে আমাৰ কোনোবা কলেজৰ প্ৰফেচাৰ দেখিছে মোক জোকাই জোকাই একেবাৰে আঠা মৰা ঠিক আছে বাৰু মই চেষ্টা দি থাকিম লাগি থাকিম আচ্ছা বাই মইনা মতিটো কিয় নকৰিলো মোৰ নাম মইনামতী মা দেউতাই থওঁতে মোৰ নামটো মইনাই থৈছে মইনা বুলি মাতিলে মোক কিবা নিজকে ল'ৰা ল'ৰা লাগে সেইকাৰণে মই মইনাৰ পাছত মতিটো লগাই লৈছো তই কিবা ল'ৰা নহয় নেকি তই বোলা ছোৱালী যোৱা তোমাক মাতিবলৈ মানা কৈছো নহয় কিয় মাতিছে মোক গুণ্ডাটো কৰা গুণ্ডীজনী কৰবা হাঁহি অ কিহৰ হাঁহি অ বাবা চাহৰ হাঁহি দাদা বিয়া বুলি তো আজি এসপ্তাহে মাছে মঙহে মাৰিতে আছো একেবাৰে যা সৌকাৰ আছে ফেচবুক চলাই আছে নে এইটো কথাতে মই বৰ বেয়া পাওঁ মই ছাৰ নেকি হা ছাৰ বুলি কিয় মাতনো আচ্ছা ভাই বাদে তই আজি কলেজৰ কেণ্টিনেৰী বিয়াৰ কেণ্টিনত সোমালি যে কিয় বাপু আজি কলেজ বন্ধ গাঁৱৰে বিয়া সেইকাৰণে মই সহায় কৰি দিম বুলি আহিলো কিন্তু আপুনি এই মোৰহে একে উদ্দেশ্য যে গাঁৱৰে বিয়া এনেনো কিয় ৰৈ থাকো আহি গ'লো কিন্তু দাদা আপোনাৰ বিয়াখন কেতিয়া খাবলৈ পাম খাবিৰ হ বিয়া ছোৱালী পালে বিয়া পাতিম ৰ কিন্তু শুনচোন কোনো ছোৱালীয়ে দেখোন মোৰ লগত বিয়া হ'বলৈ আগবাঢ়ি নাহে কি হৈছে এইবাৰ ফেচবুক খুলিছে যেতিয়া কিবা এটা হ'ব চাই থাকক কোনোবা বান্ধৱী পাইছেনে মানে আপোনাক কোনোবা ছোৱালীয়ে প্ৰস্তাৱ দিছে নাই ছোৱালী নাই কেইদিনমান আহে বোৱাৰীয়েহে দেখোন কিবা অকোৱা পকোৱাকৈ প্ৰস্তাৱ দিব সিহঁতৰ কথাবিলাক যদি ভালকৈ জুকিয়াই চাওঁ নহয় কিবা এটা প্ৰেমৰ গুণ এটা পাওঁ ভাল লাগে সাৱধান কিন্তু দেই বোৱাৰী প্ৰেমত পৰি শেষত গায়ে পোৱালি আহি কিন্তু কঁকাল খামুচিয়া কালিহিৰিপতীয়া কঁকাল খামুচিয়া কালিহিৰিপতীয়া বগী কৈ ধুনীয়া চাই অনুভৱলৈ বাৰু তই এজনী ছোৱালী চালিনে না ককাইৰে বিয়া পাতিছেহে নৱজনী অহা দুদিন হৈছেহে চাব তোলৈ চাব চিন্তা কৰিব চাব তত নাইকিয়া কৰি লাভ নাই তোতকৈ আগতে লিষ্টত মোৰ নাম আছে ফেচবুক কৰি আছে ন কিন্তু তই কেনেকৈ জানিলি ময়ো ফেচবুক কৰি আহি আছো বুজি পাইছো কিন্তু মই যে ফেচবুক কৰি আছো তই কেনেকৈ গম পালি মোৰ ফেচবুকত আপোনাৰ অনলাইনত পাইছো তাৰ মানে আপোনাৰ কাৰোবাৰ লগত প্ৰেম হৈছে ন মিছা নামাতিব হৈছে ন পুৰাকে এৰা প্ৰেম হৈছে যাৰ বাবে আপুনি অকলে পাৰ কৰি ফেচবুক কৰি আছে হয়নে সেইকাৰণে আপোনাৰ চকুৰ গুৰিবিলাক কলা পৰিছে বহু ৰাতিলৈকে ফেচবুকত প্ৰেম কৰি টোপনি গতি হৈছে হয়নে ধুনীয়া আৰে ইমান ধুনীয়া ছোৱালী যে মোৰ প্ৰেমত পৰিব মই ভাবিব পৰা নাছিলোঁ ভাই
ইমান ধুনীয়া ধুনীয়া প্ৰেমৰ কথা কয় ভাবিলে মোৰ নিজকে একেবাৰে 20-22 বছৰে ডেকা ল'ৰাটোৰ নিচিনা লাগে বুজিছে নাই চকুৰ টোপনি মোৰ একেবাৰে নোহোৱা হৈ যায় কেতিয়াবা ফেচবুক কৰি একেবাৰে ৰাতিপুৱাই দিওঁ বাপেকে ছোৱালীজনীক লগ কৰিছে নে নাই নাই তাইক লগ কৰাৰ কথা মই ক'বই পৰা নাই লাজ্জতে বুজিছ তাই দিয়া মেছেজবিলাকৰ কথা ভাবিলে মোৰ লাজ্জতে একেবাৰে পেটতে হাত ভৰি লুকাই যায় তাৰমানে আপোনালোক ফেচবুকতে বহুত দূৰ আগবাঢ়ি গৈছে বৰ লাজ লগাকৈ আগবাঢ়ি গৈছে নহয় নে তাৰমানে আপোনাৰো ফেচবুকত কাৰোবাৰ লগত প্ৰেম হৈছে নেকি মই প্ৰেম কৰাত কিবা বাধা আছে নেকি তাৰমানে তই ক'ৰবাত কাৰোবাৰ লগত প্ৰেমত পৰিছ নেকি য়েছ আৰে মোৰ প্ৰেমটো একেবাৰে তুংগত এতিয়া কেৱল মাতি দিলে হ'ল যলৈকে মাতিম তালৈকে আহিব আৰু তাতে মই তাইক বিয়া কৰাই আচ্ছা বিয়া কৰা কি কৰিবি ঘৰলৈ লৈ যাবি আৰু তাৰ পাছত ৰিচিপশ্যন নহয় নে জিভা চটা চাফা কৰি থওঁতেহে খানাৰ সোৱাদ পাবি খানা খুৱাম খানা কিন্তু আগতে মধুজামিনী হৈ যাব লাগিব ফুলসজ্জা নিশাৰ ফটো ফেচবুকত আপলোড কৰিহে খানা খুৱাম মোৰ দেহত পৰা প্ৰতিটো কোবৰ হিচাপ লোৱাৰ পাছতহে চিন্তা কৰিম খানা তহঁতক খুৱাম নে মই নিজেই খাম আৰে মনৰ আনন্দতে সেইদিনা এসাঁজ খাম পেট ভৰাই হেঁপাহ পলোৱাই বিয়া পাতি বিয়াৰ খানা অকলে খাবি আমাক নোখোৱা আরে ভাই পার্কতে বহি মনটো অকণ ফ্ৰেছ কৰি ল'বা আরে বাসৱ চাংখাটো কি খবৰ হয় মই আৰু আপুনি মোক কেনেকৈ ইমান মনত ৰাখিছে আৰু কিয় মনত ৰাখিছে ফেচবুকতো বহুত মানুহ আছে তাৰ মাজত এনেকৈ মোক বিশেষভাৱে মনত ৰাখিছে যে কিয় ফেচবুক ঠিকে চলি আছে হয় ঠিকে চলি আছে কিয় সুধিলে ৰ'বচোন আপুনি যে ফেচবুকৰ কিবা এনকুৱাৰীটো অহা বুলি ক'লে কিহৰ এনকুৱাৰী আহিছে নে ফেচবুকত কোনোবাই কিবা অপৰাধ কৰিলে নেকি এতিয়াই জানিব নালাগে ফেচবুকতে এৰি দিম ফেচবুকতে পঢ়িব পাৰিব কিমান লাখ লাখ মানুহৰ ফেচবুক আছে মোৰ ফেচবুক বুলি মানে পাছৱৰ্ড জানিব কিবা কৈছে নেকি নাই একো কোৱা নাই হেৰি বেয়া নাপাব ৰ'ব আপোনাক চিনি নাপালোঁ হে আপুনি বাৰু ফেচবুকৰ কিবা অফিচাৰ নেকি মোৰ যে ফেচবুকত কিবা এটা হেৰি চলি আছে আপুনি গম পায় নেকি কিবা চলি আছে মানে আমাৰ মেছেজবিলাক আপুনি পঢ়িছে নেকি কি কথা কয় কি কথাবোৰ কৈছে কিয়? বেলেগৰ ফেচবুক বেলেগে খুলিব নোৱাৰে নহয় পাছৱাৰ্ড লাগিব ইয়ে হয় নেকি তই এতিয়া বহুত কথা জানো বেটা লিখা পঢ়া বেছি নাই দেখোন ফেচবুক চলাবলৈ যথেষ্ট হেৰি বৰ কষ্ট কৰি কিবাকৈ লাইন এটা লাগিছে মানে বিবাহৰ লাইন এটা লাগিছে বুজিছে আপুনি বিধি পথালি নিদিব ভয় নকৰিব কিন্তু আপুনি কোন মই চিনি পোৱা নাই কিন্তু এটা কথা মনত ৰাখিব ফেচবুকটো হ'ল এটা ছ'চিয়েল নেটৱৰ্ক ইয়াক কিন্তু বেয়া কামত ব্যৱহাৰ কৰিব নাই নকৰোঁ আৰে মোৰ এটা অতি ভাল কামৰ কাৰণেই ব্যৱহাৰ কৰিছোঁ যিটো কাম মোৰ জীৱনত হোৱা নাছিল সেইটো কাম মোৰ ফেচবুকৰ জৰিয়তে হ'বলৈ ওলাইছে এতিয়া ফেচবুকে হৈছে মোৰ কাৰণে ভগৱান ৰাতিপুৱা শুই উঠে ফেচবুকটো অন কৰি মোবাইল ফোনটো 3বাৰ মান সেৱা কৰোঁ জয় ফেচবুক একেবাৰে সঁচা কথাই কৈছে কেতিয়াবা চাৰ্ভাৰ ডাউন থাকিলে চাবলগীয়া হয় মই জানো নহয় একেবাৰে পাগলৰ দৰে ঘূৰি ফুৰে এতিয়া ফেচবুকতে একেটা জীৱনটো সোমাই আছে নহয় নে ছাৰ বুলিলে মোৰ মস্ত খং উঠে আমাৰ তাইও মেছেজবিলাক দিলে দাদাৰ ঠাইত কিবা ছাৰ বুলি মেছেজ তাৰমানে মোৰ দৰে ভুল কৰে গতিকে বেয়া নাপাব আপোনাৰ প্ৰেমিকাৰে ভুল হয় যেতিয়া মইনো ভাই ইয়াত জমি আছে বলে নেকি মানুহ মাৰি দিব মই মানে সেই মাধৱ সৌকা ধৰা তোমাৰ লগতে ফেচবুকত সদায় কথা পাতি থাকোঁ মই আচ্ছা ৰ'বা তুমি বিনীতা নহয় জানো হয় বাহ বঢ়িয়া অকণ বহিব পাৰোঁনে বহক বঢ়িয়া হেৰি ফেচবুকটো হয় আমাৰ কাৰণে বৰ ভাল হ'ল নহয়নে বাৰু মইতো বুজিছা মইতো জীৱনত মানে মোৰ বিয়া নহ'ব বুলিয়েই মই ভাবিছিলোঁ এতিয়াওতো আমাৰ বিয়া হোৱা নাই নাই বিয়া হোৱা নাই কিন্তু প্ৰেমটো হৈছে প্ৰেম একেবাৰে গেহেৰা প্ৰেম নহয়নে বাৰু তুমি যে কালি মোক ফেচবুকত ইমান চুমা খাইছিলা নহয় মানে তোমাৰ চুমাৰ উত্তৰ দিওঁতে মোৰ মানে ভাগৰ লাগি গৈছে বুজিছা চাওঁ তোমাৰ মুখখন চাওঁ অকণমান ধৈৰ্য ধৰকচোন আছোৱেইতো কাষতে ঠিকে আছে বাৰু অলপ পিছত চালে হ'ব বাহ তোমাৰ বেক চাইডটো ইমান ধুনীয়া ফ্ৰণ্ট চাইডটো দেখিলে চাগে মই পাগলে হৈ যাব মূৰ ঘূৰাই পৰি যাব নেকি বাৰু নাই ইমান কমজুৰি মানুহ মই নহয় দেই তেনেহ'লে আহকচোন মোৰ সন্মুখলৈ আহক ময়ো আপোনাক এবাৰ চাই লওঁ বাহ মোক চাবলৈ তোমাৰ ইমানেই ইচ্ছা হৈছেনে বাৰু আচ্ছা ৰ'বা এটা কথা দেই মোৰ কিন্তু সেই চুলি কেইডালহে কম বাকী কিন্তু মোৰ ক'তো একোৱেই কম নাই বুজিছা এটা পূৰ্ণাংগ মানুহ মই চাওঁ সন্মুখলৈ আহকচোন এই বাহ ইমান ইচ্ছা হৈছেনে চাব
এতিয়া ময়ে চাওঁ নে আগতে তুমি চোৱা আৰু 1 2 3 দি পেলাই চাওঁ দিয়া ন 1 2 3 তুমিও চাবা মই 1 2 3 আপোনাৰ যে মই এনেকৈ যে সাৱতি ধৰিব পাৰোঁ ফেচবুকত কোনোবাই মোৰ লগত ইমান ডাঙৰ খেল খেলিব বুলি মই ভাবিব পৰা নাছিলোঁ দেই মই সঁচাকৈ আপোনাৰ প্ৰেমত পৰিছোঁ জানেনে বন্ধ কৰ ভাবিছিলোঁ বোলে এইবাৰ মোৰ বিয়াখন হ'ব সেইকাৰণে আজি বিয়াৰ দিন ঠিক কৰিম বুলি মই পঞ্জিকা পৰ্যন্ত লৈ আহিছিলোঁ বিয়া নহ'লেও আমি প্ৰেম কৰি থাকিব পাৰিম ফেচবুকত ইজনে সিজনক মৰম কৰি থাকিব পাৰিম দেখি মৰম তোৰ ৰ'ব না ছাৰ মই ছাৰ নহয় মই বিয়াৰ যিয়েই নহওক মোৰ প্ৰেমক আঘাত কৰি আপুনি আঁতৰি নাযাব না এইবোৰ ভাল ধৰি ফেচবুকত প্ৰেম কৰি তই মোৰ জীৱনটোৰ লগত খেল খেলিলে নাই মই সঁচাকৈ আপোনাক বহুত ভাল পাওঁ কিয় ভাল পাওঁ নাজানো সেইকাৰণে ফেচবুকত মোৰ একাউণ্টত ছোৱালীৰ ফটো এখন দি বিনীতা নামেৰে আপোনাৰ হৃদয় একেবাৰে ওচৰ পালোঁ মোৰ প্ৰেমক বিত্ৰে নকৰিব ছাৰ মই ছাৰ নহয় কিন্তু মই ভাল পোৱা মানুহজন হয় আৰু সদায় মই আপোনাকে ভাল পাই মানে যিটো বুজিছোঁ তাৰমানে এইটো জন্মত মোৰ আৰু বিয়া নহ'ব মই এনেকৈ বৰলা হৈ থাকিব লাগিব আৰু গম পাই গ'লো মই ময়ো বৰলা হৈয়ে থাকিম আপোনাৰ কাৰণেই থাকিম ময়ো বিয়া নাপাতো মোলৈও কোনো ছোৱালী আহিব নোখোজে গতিকে মোৰ ভাল পোৱাবোৰ সদায় আপোনাকেই দিম ফেচবুকত মৰম কৰি মৰমেৰে আপোনাক মাতি লাহে লাহে আপোনাৰ ওচৰলৈ যাম আপোনাক মৰমৰ চুমা বন্ধ কৰ তোৰ চুমা বন্ধ কৰ তোৰ চুমা তোৰ চুমা চালা আজিৰ পৰা বুজিছ মোৰ ফেচবুক আজি চালা চিম টিম চব ভাঙি পেলাম চব নতুন একাউণ্ট খুলিম নতুন নম্বৰ ল'ম তথাপি তোক আৰু মোৰ লগত প্ৰেম কৰাৰ সুবিধা নিদিওঁ আজিৰ পৰা মোৰ ফেচবুকো নাই আৰু তাইও নাই চালা কুকুৰ চালা সেইকাৰণে কেণ্টিনত বহি থাকিলে তই আহি এনেকৈ চেপি মোৰ কাষলৈ কিবা এটা কৰিব লগা তাত খাই দিলি তই মোৰ জীৱনটো চালা নাযাব না ছাৰ নাযাব না ননচেন্স ছাৰ নাযাব না ছাৰ